সিংহই চিকাৰৰ সপোন নেদেখে, সিংহই মাত্ৰ চিকাৰহে কৰে। গতিকে সপোন নহয়, বাস্তৱত কামখিনি কৰি দেখুওৱা। বেলেগৰ ভৰিত পৰি সফলতা লাভ কৰাতকৈ নিজৰ ভৰিত থিয় হৈ নিজৰ ভৱিষ্যতটো সুৰক্ষিত কৰা দৰকাৰ। তুমি পইচা বনোৱা, সম্বন্ধবোৰ মানুহবোৰে নিজেই বনাই ল'ব। ভাল বুলি সকলোৱে লগ দিয়ে, কিন্তু বেয়া বুলি জানিও ভাল কৰিবলৈ চেষ্টা কৰাজনহে আচল বন্ধু। ভিৰ সদায় সেইটো ৰাস্তাত হয় যিটো ৰাস্তা সহজ হয়। ভাল সময়ে এটা ভাল স্মৃতি দি যায় আৰু বেয়া সময়ে এটা ভাল শিক্ষা দি যায়। মনত শান্তি নাথাকিলে গোটেই পৃথিৱীখনেই বিৰক্ত যেন লাগে। আমি পাৰফেক্ট নহ'লেও বিশ্বাসযোগ্য হোৱাটো খুবেই প্ৰয়োজন। জীৱনটো আচলতে সৰল, আমিহে ইয়াক খুতুৰি থাকি জটিল বনাই পেলাওঁ। মৌনতাৰ আশ্ৰয় লোৱা মানেই মানুহজনৰ দুৰ্বলতা নুবুজায়। মৌনতা জীৱনৰ অসফলতা নহয়, ই ধৈৰ্যৰহে পৰিচয়। অৱহেলিত যিমানেই হ'ব, এদিন আপুনি শিলৰ দৰে কঠিন হৈ পৰিব। তেতিয়া আপোনাক কোনেও ভাঙিব নোৱাৰিব। টকা পইচাৰে কাৰোবাক সহায় কৰিব পৰা নাই কোনো কথা নাই, কিন্তু মৰম আৰু আন্তৰিকতাৰেও আপুনি কাৰোবাক সহায় কৰিব পাৰে। তৰ্কতকৈ নীৰৱতা ভাল, প্ৰতিশোধ লোৱাতকৈ বাট সলাই চলা ভাল, আৰু স্বাৰ্থপৰ মানুহৰ লগত দূৰত্ব বজাই ৰাখি অকলে চলা অনেক গুণে ভাল। যেতিয়া তোমাৰ ওচৰত অজস্ৰ ধন সম্পত্তি থাকিব, তেতিয়া তুমি পাহৰি যাবা তুমি কোন। আৰু যেতিয়া তোমাৰ ওচৰত ধন সম্পত্তি নাথাকিব, তেতিয়া এই পৃথিৱীখনে পাহৰি যাব তুমি কোন। আৱেগৰ লগত নচলি বিবেকৰ পথেৰে চলিবলৈ শিকা। দেখিবা তুমি তোমাৰ জীৱনটো সুন্দৰকৈ গঢ় দিবলৈ পাৰিছা। কাৰণ পৃথিৱীৰ শ্ৰেষ্ঠ আদালত হৈছে মানুহৰ বিবেক। কিতাপৰ জ্ঞানৰ দ্বাৰা শিক্ষিতহে হয়, জ্ঞানী নহয়। যেনেকৈ জ্বলি থকা চকীৰ দ্বাৰা পোহৰহে হয়, দিন নহয়। জীৱনৰ আৱশ্যকতা যিমানেই সীমিত কৰিব, সিমানেই জীৱনটো সুন্দৰ হ'ব।